হাই গাইছ, এতিয়া মানে মঞ্চ চঞ্চ চব ক্লিয়াৰ হৈ গ'ল আমাৰ গা ধুই আহোঁ গাইছ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি কৰে কি নকৰে। এতিয়া গা ধুই আহিলোঁ গাইছ, কাপোৰ চাপোৰ লগাই আছে মানে মঞ্চৰ আৰু ৰেম ফিটিং কৰি আছে গাইছ। আজি মঞ্চত ফিটা কাটিব মানে আজি প্ৰথমটো দিন মঞ্চৰ উঠা আৰু কিবা পূজা চূজা কৰি আছে আৰু চাওক ধূপ জ্বলাই আছে গাইছ চব মিখানো আৰু পূজা চূজা কৰি আছে আৰু প্ৰথমটো দিন। প্ৰমুখ্য কৰি পোহৰ নিয়ন্ত্ৰক দীনেশ ডেকা ডাঙৰীয়া, শব্দ নিয়ন্ত্ৰক ৰাজু চিমিনা ডাঙৰীয়াকে আদি কৰি সমূহ শিল্পী কলা কুশলীবৃন্দ, আপোনালোক সদৌতিকে ৰাজধানী পৰিয়ালৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে তিনিওকে আমি আমাৰ সম্ভাষণ গ্ৰহণ দেখা পাইছোঁ, তাক শুভেচ্ছা জনাইছোঁ। আৰু দীনেশ আমাৰ ছেক্ৰেটৰী ছাৰ, আমাৰ পদ্মদা, ৰাজু, চববিলাক মিলি আমি এতিয়াৰ পৰা এই শুভ সন্ধ্যাটোৰ পৰা এনেকুৱা দুৰ্বাৰ গোটেৰে আগবাঢ়িব বিচাৰোঁ, য'ত আমাক প্ৰত্যাহ্বান জনোৱা বা আমাক বাধা দিয়া আৰু কোনো শক্তি নোলাব। ওলালে গম পাইছোঁ যে এটা সুন্দৰ ডিজাইনেৰে আমাৰ লাইটৰ আৰম্ভ কৰিছে আৰু দীনেশে প্ৰথমবাৰৰ কাৰণে এটা লাইট আমাক জনাব আৰু প্ৰথম লাইট জ্বলাওঁতে ইয়াত উপস্থিত থকা সকলো সদস্যকে মোৰ তৰফৰ পৰা আজিৰ দিনটোৰ কাৰণে আদৰণি জনাইছোঁ। যাতে চবে আজিৰ পৰা মঞ্চ ষ্টাৰ্ট হৈছে, কামো আজিৰ পৰা ষ্টাৰ্ট হ'ব। আৰু মই বেছি কথা নকওঁ, প্ৰযোজিকা বাইদেউ আছে ক'ব। হয়, ইয়াত উপস্থিত সকলোকে মানে মই নিজৰ অভিনন্দন জনাইছোঁ। আজি আমাৰ এই শুভ মুহূৰ্তটোত সকলোৱে মানে লগ হৈ আমি এই শুভ মুহূৰ্তটো উপভোগ কৰোঁ। আৰু আমি আজি যিহেতু মঞ্চত উঠিম, তাই সকলোৰে পৰা আমি নটরাজ বাবা কি, নটরাজ বাবা কি, নটরাজ বাবা কি, রাজধানী থিয়েটার কি, রাজধানী থিয়েটার কি। ও মনে মনে ডাক মলয়ায়, মনকে চুই 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 যায় কানে কানে। ইয়াৰ লগে লগে মৃদুল ভূঞা ডাঙৰীয়াই এতিয়া নাৰিকল ভাঙি নাটকৰ শুভাৰম্ভ কৰিব। বঢ়িয়া বঢ়িয়া। আপোনালোকৰ মাজলৈ গৈ আছোঁ আমি তিনিখন নাটক লৈ অতি সোনকালে ৰাজধানী থিয়েটাৰ গৈ আছোঁ আপোনালোকৰ মাজলৈ। বলক গাইছ, নৃত্য নাটিকা চাওক অকণমান। মনে মনে যাক মলয়া
চুই চুই যায় কানে কানে কৈ 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 যায় মৰম হেনো এনেকুৱাই মোৰ আজিলৈও আহিলোঁ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম সকলোকে বাই বাই